অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ঘৰত এইবাৰ প্ৰতিষ্ঠা কৰিলে শ্ৰী গণেশদেৱৰ মূৰ্তি। ধুমধামকৈ আয়োজন কৰিলে গণেশ পূজা। ব্যাহুলভাৱে আয়োজন কৰিলে পূজাভাগ। শ্ৰী গণেশদেৱৰ চতুৰ্থী দিনটোত পূজা অৰ্চনাৰে আৰম্ভ কৰিলে অভিনেতা যতীন বৰাৰ ঘৰত। সকলোৰে মংগলৰ বাবে প্ৰভু গণেশদেৱৰ ওচৰত পূজা অৰ্চনা কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। আৰু তাত উপস্থিত থাকিলে অসমৰ চলচ্চিত্ৰ জগতত বহুতো পুৰণি অভিনেতা অভিনেত্ৰীসকল। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে যে অসমৰ কোন কোন অভিনেতা অভিনেত্ৰী পূজা ভাগত উপস্থিত থাকিলে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক এটা ভিডিঅ' ক্লিপ আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এতিয়া বলক আমি ভিডিঅ'টো চাই লওঁ।